পৰিমেয় সংখ্যা যিবিলাক সংখ্যাক পি বাই কিউ আকৃতিৰ প্ৰকাশ কৰিব পাৰি যাৰ পি আৰু কিউ অখণ্ড সংখ্যা ইন্টিজাৰ্ছ নাম্বাৰ হয় কিন্তু কিউৰ মান শূন্য নহয় তাক কি বুলি কোৱা হয় তাক পৰিমেয় সংখ্যা বুলি কোৱা হয় বা ৰেচনেল নাম্বাৰ বুলি কোৱা হয় আমি অষ্টম শ্ৰেণীত পঢ়ি আহিছোঁ সেইবিলাক সংখ্যা কি পৰিমেয় সংখ্যা বোলে নহয় জানো যেনেকুৱা হাফ 3/4 -1/2 ইত্যাদি এতিয়া দেখাম 0 1 -1 2 -2 যিমানবোৰ ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যা আছে সেইবোৰ পৰিমেয় সংখ্যা 0 to হয় দেখা 0/1 লিখিব পাৰোঁ q not equal to 0 so এইটো পৰিমেয় সংখ্যা হয় এতিয়া দেখা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি দশমিকভাৱে কেনেকৈ বিস্তৃতি কৰিব পাৰোঁ এইটো দুই ধৰণৰ হয় পৰিসমাপ্ত এটা টাৰ্মিনেটিং হল হাফ 0.5 যেটো সমাপ্ত হৈছে 5/2 এইটো 2.5 7/8 0.875 হৰণ কৰিলে যেটো মিলি যায় তাক পৰিসমাপ্ত বুলি কোৱা হয় দেখা ইয়াৰ সমাপ্ত আছে পৰিসমাপ্ত মানে যাৰ সমাপ্ত আছে হেক আছে দেখা ইয়াৰ হেক আছে 1/2 ইয়াৰ হেক আছে 0.5 এটো হেক হৈছে গতিকে এটো পৰিসমাপ্ত সংখ্যা ইয়াৰ বৈশিষ্ট্য হৈছে হৰণ কৰিলে এটো মিলি যাব এটো এটা প্ৰধান বৈশিষ্ট্য এটো 7/8 এটো মিলি গৈছে এতিয়া দেখা অপৰিসমাপ্ত ইয়াক অবিৰত বা নিৰৱধি পুনঃপুনিক বা পুনৰাবৃত্ত বুলি কোৱা হয় ইংৰাজীত কোৱা হয় নন টাৰ্মিনেটিভ ৰিকুৱাৰিং যেনেকুৱা 1/3 যেটো দশমিকত লিখিলে 0.33 ... এনেকৈ গৈ থাকে 13/9 ইকুৱেল 1.4444 ... এনেকৈ গৈ থাকে যেনেকুৱা 126/99 ইকুৱেল 1.27272727 এনেকৈ গৈ থাকে যেটো হৰণ কৰিলে মিলি নাযায় এইটো হয় অপৰিসমাপ্ত পৰিমেয় সংখ্যা একে সংখ্যা বা সংখ্যাৰ গুট আহি থাকে একে সংখ্যা দশমিকৰ পিছত একে সংখ্যা আহি থাকিব গতিকে পৰিমেয় সংখ্যা দুই ধৰণৰ দশমিক বিস্তৃতিত পালো এটা হল পৰিসমাপ্ত আনটো হল অপৰিসমাপ্ত হয়তো তোমালোকৰ এইটো ভিডিওৰ জৰিয়তে পৰিসমাপ্ত আৰু অপৰিসমাপ্ত আৰু দশমিকৰ যেটো অখণ্ড সংখ্যা তাৰ ধাৰণা হৈছে পৰিমেয় সংখ্যা উদাহৰণ তেনেহলে এনেকৈ দিব পৰা যায় অখণ্ড সংখ্যাবোৰ দশমিক সংখ্যা এনে ধৰণৰ দুই ধৰণৰ হ'ব যেটো পৰিসমাপ্ত আনটো হল অপৰিসমাপ্ত গতিকে এনেকুৱা উদাহৰণ দিব পাৰি বহুত এনে ধৰণৰ উদাহৰণ আছে গতিকে থ্যাংক ইউ সো মাচ